জুনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত আন এক ব্ৰেকিং নিউজ লৈ আহিছো এই মুহূৰ্তত আপোনালোকৰ বাবে। এইবাৰ CBI তদন্তৰ সন্মুখীন হ'ব নগাঁও আৰক্ষী আৰু ইতিমধ্যে নগাঁও আৰক্ষী ছাউনীত উপস্থিত হৈছে CBIৰ এটা বৃহৎ দল আৰু নগাঁও আৰক্ষীৰ কেইবাজনো আৰক্ষী বিষয়াৰ সৈতে তদন্ত কৰিব। কেইবাজনী আৰক্ষী বিষয়াক তদন্ত কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে CBIৰ দল আৰু জুনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো আৰক্ষী বিষয়াক CBI তদন্ত কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ সবিস্তাৰে লৈ আহিছো ফুল প্লেটৰ জৰিয়তে। জুনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে এইবাৰ নগাঁও আৰক্ষী সন্মুখীন হ'ব CBIৰ তদন্তৰ আৰু নগাঁও আৰক্ষী ছাউনীত উপস্থিত হৈছে ইতিমধ্যে CBIৰ দল আৰু নগাঁও আৰক্ষীৰ কেইবাজনো আৰক্ষী বিষয়াক তদন্ত চলোৱাৰ সম্ভাৱনা আৰু জুনমণিৰ মৃত্যুৰ তদন্তৰ বাবে এতিয়া কঠোৰতকৈও কঠোৰ হৈ পৰিছে CBIৰ দল আৰু লাভলী কাটিয়াৰৰ নেতৃত্বত এতিয়া CBI কঠোৰ হৈ পৰিছে। SI জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে ইতিমধ্যে নগাঁও আৰক্ষী ছাউনীত উপস্থিত হৈছে CBI দল আৰু যোৱাকালি জুনমণি ৰাভাৰ মাতৃৰ সৈতে কথা পাতিছিল CBIয়ে আৰু লগতে জুনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষা কৰিছিল, নিৰীক্ষণ কৰিছিল CBI দলটি আৰু তাৰ পিছত এইবাৰ নগাঁও আৰক্ষী চকীৰ কেইবাজনো আৰক্ষী বিষয়াক তদন্ত চলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে CBI, তদন্ত অব্যাহত ৰাখিছে আৰু নগাঁও আৰক্ষী ছাউনীত ইতিমধ্যে উপস্থিত হৈছে CBI দল আৰু নগাঁও আৰক্ষীৰ কেইবাজনো আৰক্ষী বিষয়া জুনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত থকাৰ সন্দেহত তদন্ত চলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ যেন ৰাইজে আচলতে অসমবাসীয়ে আৰু কেইটামান মুহূৰ্তৰ পাছতে কেইটামান দিনৰ পাছতেই জুনমণি ৰাভাই হয়তো ন্যায় পাব আৰু জুনমণি ৰাভাৰ ন্যায়ৰ বাবে তদন্তৰ বাবে মৃত্যুৰ তদন্তৰ বাবে এতিয়া কঠোৰতকৈও কঠোৰ হৈ পৰিছে CBI আৰু লাভলী কাটিয়াৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লাভলী কাটিয়াৰৰ নেতৃত্বত এতিয়া কঠোৰতকৈ কঠোৰ হৈ পৰিছে CBI দল আৰু ইতিমধ্যে নগাঁও আৰক্ষী ছাউনীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত CBI আৰু নগাঁও আৰক্ষীৰ কেইবাজনো আৰক্ষী বিষয়াক জুনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত থকাৰ সন্দেহত তদন্ত চলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গৰমৰ দিন আপোনাৰো চুলি কুচাই হওক বা স্কিনখনেই হওক যতন লোৱাটো প্ৰয়োজনীয় নহয় জানো? লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয়। পিছে সমস্যাৰ কথা ক'বলৈ গ'লে শেষনো ক'ত, কিয়নো তাতোতকৈ ডাঙৰ সমস্যাটো হ'ল মেদবহুলতা, ওজন বৃদ্ধি। পিছে এই আটাইবোৰৰ সমাধান এতিয়া আপোনাৰ একেবাৰে নিচেই কাষত। আপোনাৰ কাষত বেলিচিমো বিচ, য'ত থাকিব স্লিমিং, বিউটি, ডাৰ্মেট, লেজাৰ, পিলিং ট্ৰিটমেণ্টকে আদি কৰি ভিন্ন ফেচিলিটিজ আপোনাৰ বাবে। ইমাহে আউট ষ্টেচনৰ পৰাও আহে এস্থেটিক বিশেষজ্ঞসকল। খুব কম খৰচতে লাভ কৰক আপুনি ভুগি থকা সমস্যাৰ সকলোখিনি সুবিধা। গতিকে দেৰি কিহৰ, আজিয়ে যোগাযোগ কৰক 9395305278 অথবা 8638403507 নম্বৰত। গতিকে আজি ভিজিট কৰক গুৱাহাটী মহানগৰী ছুপাৰ মাৰ্কেট বাছ ষ্টপৰ নিচেই কাষত ইউনিক ভেনিউ, 5th ফ্ল'ৰ, অপজিট আছাম ষ্টেট ফায়াৰ ছাৰ্ভিচ, GS ৰোড, গুৱাহাটী।